নমস্কাৰ ওয়েলকাম টু হিডেন পইণ্ট আমি আজি এইটো ভিডিঅ'ত আলোচনা কৰিম অসমৰ ব্যাস প্ৰকল্প অৰ্থাৎ বাঘ সংৰক্ষণৰ কাৰণে অসম চৰকাৰে যি 4খন ৰাষ্ট্ৰীয় উদ্যানক ব্যাস প্ৰকল্প হিচাপে ঘোষণা কৰিছিল সেই 4খন ৰাষ্ট্ৰীয় উদ্যানক আমি কেনেদৰে এটা শ্বৰ্ট ট্ৰিক্সৰ সহায়ত মনত ৰাখিম আমি জানো যে অসমৰ বৰ্তমানলৈ ৰাষ্ট্ৰীয় উদ্যান হৈছে 7খন এই 7খন ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত অসম চৰকাৰে 4খন ৰাষ্ট্ৰীয় উদ্যানক টাইগাৰ প্ৰজেক্ট হিচাপে ঘোষণা কৰিছিল সেই 4খন ৰাষ্ট্ৰীয় উদ্যান হৈছে মানস নেশ্যনেল পাৰ্ক ওৰাং নেশ্যনেল পাৰ্ক নামেৰি নেশ্যনেল পাৰ্ক আৰু কাজিৰঙা নেশ্যনেল পাৰ্ক এই 4খন ৰাষ্ট্ৰীয় উদ্যানক আমি এটা শ্বৰ্ট ট্ৰিক্সৰ সহায়ত মনত ৰাখিব পাৰোঁ আমি মং শব্দটোৰ জৰিয়তে এই 4খন ৰাষ্ট্ৰীয় উদ্যানৰ নাম একাধিক্ৰমে মনত ৰাখিব পাৰোঁ মং শব্দটোৰ সমাৰ্থক শব্দ হৈছে অসমীয়া সমাৰ্থক শব্দ হৈছে সাধু বা সন্যাসী এই শব্দটোৰ জৰিয়তে আমি এই 4খন ৰাষ্ট্ৰীয় উদ্যানৰ নাম কেনেদৰে মনত ৰাখিম আমি এমেৰে মানস নেশ্যনেল পাৰ্ক ওৰে ওৰাং নেশ্যনেল পাৰ্ক এনেৰে নামেৰি নেশ্যনেল পাৰ্ক আৰু শেষত কেৰে কাজিৰঙা নেশ্যনেল পাৰ্ক অৰ্থাৎ আমি মং শব্দটোৰ জৰিয়তে প্ৰথম লেটাৰটোৰে এনেদৰে মনত ৰাখিব পাৰোঁ এমেৰে মানস নেশ্যনেল পাৰ্ক ওৰে ওৰাং নেশ্যনেল পাৰ্ক এনেৰে নামেৰি নেশ্যনেল পাৰ্ক আৰু শেষত কেৰে কাজিৰঙা নেশ্যনেল পাৰ্ক